নমস্কাৰ বন্ধু বান্ধৱীসকল, এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে। কোভিড পৰিস্থিতিৰ বাবে স্থগিত ৰখা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আজি শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। তেখেতে সেৱাৰ লগত হোৱা এক দীঘলীয়া আলোচনাৰ জৰিয়তে সেই আলোচনাৰ শেষত সংবাদ মাধ্যমৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য সদৰি কৰিছে। তেখেতে জানিবলৈ দিছে যে এই পৰীক্ষাটোৰ লগত স্বাস্থ্য বিভাগ সম্পূৰ্ণৰূপে জড়িত হৈ আছে। স্বাস্থ্য বিভাগৰ পৰা তেওঁলোকে গ্ৰীণ ছিগনেল পোৱাৰ লগে লগে এই পৰীক্ষাসমূহ অনুষ্ঠিত কৰা হ'ব। তেখেতে জানিবলৈ দিছে যে পৰীক্ষাসমূহ পতাৰ ক্ষেত্ৰত তেখেতসকল সম্পূৰ্ণৰূপে সাজু হৈ আছে, অৰ্থাৎ শিক্ষা বিভাগ সম্পূৰ্ণৰূপে সাজু হৈ আছে। তেখেতে জানিবলৈ দিছে যে এই পৰীক্ষাসমূহ কোভিড পৰিস্থিতিৰ উন্নতি ঘটিলেহে অনুষ্ঠিত কৰা হ'ব আৰু তেখেতে কৈছে যে এই পৰীক্ষাসমূহ নিৰ্দিষ্ট 3টা বিষয়ৰ ওপৰত হয়তো অনুষ্ঠিত হ'ব পাৰে আৰু সেই বিষয়কেইটা ছাত্ৰ ছাত্ৰী নিজ ইচ্ছামতে বাছনি কৰি ল'ব পাৰিব। আহকচোন আমি সকলোৱে চাওঁ তেখেতে আজি সংবাদ মাধ্যমৰ আগত এই বিষয়ে কি বক্তব্য ৰাখিছে। পৰীক্ষা পতাৰ কাৰণে আমাৰ বিভাগ সম্পূৰ্ণৰূপে সাজু হৈ আছে। আমি 15 দিনৰ নটিছৰ ভিতৰত আমি পৰীক্ষা পাতিবৰ কাৰণে আমি সম্পূৰ্ণৰূপে সষ্টম হৈ আছোঁ। কিন্তু তাৰ কাৰণে আমাক স্বাস্থ্য বিভাগৰ অনুমতি লাগিব, স্বাস্থ্য বিভাগৰ গাইডলাইন লাগিব। গতিকে কোনো সিদ্ধান্ত এই মুহূৰ্তত হোৱা নাই। আমি প্ৰতি মিনিট বাই মিনিট গোটেই পৰিস্থিতিটো আমি পৰ্যবেক্ষণ কৰি আছোঁ আৰু পৰিস্থিতিৰ উন্নতি ঘটিলে আমি 10টা বা 12টা দিন সময় লৈ পেলাই ইমান সময়ৰ ভিতৰতে আমি পৰীক্ষা যাতে অনুষ্ঠিত কৰিব পাৰোঁ তাৰ কাৰণে আমি সকলো বিভাগ, আমাৰ পৰিষদ, আমাৰ সেৱা আমি সষ্টম হৈ আছোঁ। মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী 2টা পৰীক্ষা, কাৰণ 2টা পৰীক্ষা একেলগে অনুষ্ঠিত হ'ব। এদিন মেট্ৰিকৰ পৰীক্ষা হ'লে তাৰ পিছৰ দিনটো হায়াৰ ছেকেণ্ডেৰী হ'ব, আকৌ তাৰ পিছৰ দিনটোত মেট্ৰিকৰ পৰীক্ষা অনুষ্ঠিত হ'ব। প্ৰয়োজন সাপেক্ষে মেট্ৰিকত যিহেতু 6খন পেপাৰত পৰীক্ষা দিব লাগে, সেইটো আমি কমাই 3খনলৈ আনিম। ষ্টুডেণ্টৰ চইচৰ ওপৰত নিৰ্ভৰ কৰি পেলাই বা হায়াৰ ছেকেণ্ডেৰীটো তেনেকুৱা, সেইটো মই কৈছোঁ যে এইটো এতিয়া প্ৰস্তাৱৰ ওপৰত।